Good morning, dear students. যোৱা ক্লাছত আমি লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে অকমান পঢ়িছিলোঁ। আজি আমি লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। যোৱা ক্লাছত আমাৰ ইয়াতে শেষ হৈছিলে। তেওঁ কেনেকৈ এজন ভাল মানুহ হ'ল, সৎ পথত আহিল, সেই বিষয়ে আলোচনা কৰা হৈছিলে। আজি আমি পঢ়িম লাল বাহাদুৰ শাস্ত্ৰীয়ে কেনেকৈ কি অভাৱত স্কুললৈ গৈছিল বা মাকৰ লগত কলৈ গৈছিল সেই বিষয়ে আমি জানিম। লাল বাহাদুৰ সৰুতে এবাৰ মাকৰ লগত পুৰীলৈ গৈছিল। মন্দিৰৰ বেৰত পেঞ্চিলেৰে লিখা মানুহৰ নাম ঠিকনা দেখি তেওঁ অমৰ হোৱাৰ কল্পনাৰে নিজৰ নাম ঠিকনা লিখি থৈ ঘৰলৈ উভতিছিল। কিন্তু তেওঁ ঘৰ আহিও শান্তি নাপালে। কাৰণ লাল বাহাদুৰে ভাবিলে তেওঁনো কি গুণৰ মানুহ, নামটো যে লিখি নিজক জাহিৰ কৰিব বিচাৰিছে। মনৰ অশান্তি দূৰ কৰিবলৈ তেওঁ পুনৰ পুৰীলৈ গ'ল আৰু নিজৰ নামটো মচিহে স্বস্তিৰ নিশ্বাস এৰিলে। এবাৰ লগৰীয়াৰ সৈতে গংগাৰ সিপাৰে হোৱা মেলা এখনলৈ গৈ গধূলি উভতিবৰ সময়ত পকেটত পইচা নোহোৱাত নাৱৰীয়াক পইচা নাই বুলি ক'বলৈ অথবা লগৰ কেইজনৰ পৰাও পইচা ল'বলৈ ভাল নাপালে। সেয়ে গংগাৰ পাৰত বহি থাকি নিশা জনশূন্য হোৱাত গংগা নৈ সাঁতুৰি তেওঁ ঘৰ ওলাইছিলগৈ। স্কুললৈ গ'লেও তেওঁ পইচাৰ অভাৱত নাৱেৰে গংগা পাৰ হোৱাৰ পৰিৱৰ্তে সাঁতুৰিহে গংগা পাৰ হৈছিল। 1927 চনত ললিতা দেৱীৰ সৈতে লাল বাহাদুৰ বিবাহপাশত আবদ্ধ হয়। বিয়াত কইনা ঘৰে দৰাক কেৱল বয় বস্তুৱেই নহয়, টকা দিয়াৰো নিয়ম আছিল। কিন্তু লাল বাহাদুৰে কইনাপক্ষক কৈ পঠিয়ালে যৌতুক হিচাপে কইনালৈ কেৱল এযোৰ খাৰু, এখন শাৰী আৰু সেন্দুৰ অলপ পঠিয়ালেই যথেষ্ট। লগত পঠিয়াব এটা যঁতৰ। সাজ-পাৰ আৰু খোৱা লোৱাৰ প্ৰতিও তেওঁৰ কোনোদিনেই আড়ম্বৰ নাছিল। তেওঁ পৰিধান কৰিছিল ধুতি আৰু কামিজ। বিদেশলৈ যাওঁতেও তেওঁ একেই সাজ-পাৰ পৰিধান কৰিছিল। সাজ-পাৰতকৈ তেওঁ গুৰুত্ব দিছিল কামত। তেওঁৰ সংসাৰত আছিল 4জন ল'ৰা আৰু 2জনী ছোৱালী। ঘৰখনৰ খবৰ ৰাখিছিল একমাত্ৰ ললিতাই। ঘৰখনত সদায় অৰ্থৰ অভাৱত 1.5 বছৰীয়া ছোৱালী মঞ্জুক তেওঁলোকে হেৰুৱাবলগীয়া হৈছিল। মন্ত্ৰী হিচাপে পোৱা বানচ তেওঁ ঘৰলৈ পঠিওৱাৰ পৰিৱৰ্তে পঠিয়াইছিল কংগ্ৰেছৰ পুঁজিলৈ। ভাড়াঘৰে পৰিয়ালটো ঘূৰি ফুৰিব লাগিছিল। নিজা ঘৰ নথকা বাবে উত্তৰ প্ৰদেশৰ মানুহে তেওঁক কৈছিল গৃহহীন মন্ত্ৰী বুলি। দিল্লীৰ কলেজ এখনত নামভৰ্তি কৰিবলৈ প্ৰধানমন্ত্ৰী লাল বাহাদুৰৰ ল'ৰাই আন ছাত্ৰ-ছাত্ৰীৰ সৈতে শাৰী পাতিছিল। তেওঁ নিজৰ ল'ৰা বুলি কলেজ কৰ্তৃপক্ষক এবাৰো কোৱা নাছিল। কাৰণ তেওঁ বিচাৰিছিল নিজৰ চেষ্টা আৰু যত্নৰ বলেৰে যিয়ে যিমান পাৰে আগুৱাই যাওক। নিজৰ ভৰিখনৰ প্ৰতি কোনেও বিশ্বাস হেৰুৱাব নালাগে। কথাতকৈ হাতে কামে আগবাঢ়ি যোৱাটোহে মহান। এনে আদৰ্শৰে লাল বাহাদুৰ অনুপ্ৰাণিত আছিল। কাৰণ তেওঁ বাসভৱনৰ সন্মুখত মাটিবিলাকত ফুলনিৰ পৰিৱৰ্তে ঘেঁহুৰ খেতিহে কৰিছিল। সৰুতে তেওঁ গুৰু নানকৰ জীৱনচৰিত পঢ়ি শিক্ষা লৈছিল। অহংকাৰ দমন, বিনয়ী হোৱাৰ মূল মন্ত্ৰ এই কিতাপখনৰ পৰাই পাইছিল। মন্ত্ৰী হৈ থাকোঁতেও তেওঁ পিয়ন নোহোৱাকৈ কাম কৰিছিল। তেওঁৰ এনে মহান আদৰ্শ তথা দেশ সেৱাৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। এয়া আছিল লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে তোমালোকৰ পাঠটোত। লাল বাহাদুৰ শাস্ত্ৰী আছিল ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ জীৱন বৃত্তান্ত আমি পঢ়িলোঁ। তেওঁ কেনেকৈ
কষ্ট কৰি নিজৰ ওপৰত বিশ্বাস ৰাখি আচলতে সকলো কথাই তেনেকুৱাই আত্মবিশ্বাস মানুহৰ থাকিব লাগে। আত্মবিশ্বাস হ'লে যিকোনো কামেই সমাধান কৰিব পাৰি। তেওঁ কেনেকুৱা এটা পৰিৱেশৰ পৰা গৈ ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হৈছিল সেয়া তোমালোকে গম পালা। তেওঁ নিজে কষ্ট কৰি নিজে পঢ়া শুনা কৰি তেওঁ ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হৈছে। মানুহে সদায় সৎ আৰু সাহসী হ'ব লাগে, তেতিয়া জীৱনত কোনো বাধা নাহে আৰু সকলো কাম সফলভাৱে কৰিব পাৰি। ঠিক আছে, অহা ক্লাছত আমি কুৱেশ্যন এনচাৰ্ছ ডিছকাছ কৰিম। ঠিক আছে, থেংক ইউ।